Hello friends, welcome to my channel. প্ৰেম কিদৰে কাৰ লগত হৈ যায় কোনেও ক'ব নোৱাৰে। প্ৰিয়তমাৰ ক'ত কিদৰে দেখা পাব পাৰে কোনেও ক'ব নোৱাৰে। বসন্তৰ ফুল কেতিয়া ফুলিব সেয়ালৈ কেতিয়াও বাট চাই নাথাকে। প্ৰেম প্ৰেম প্ৰেমেই প্ৰেম কাৰ লগত কিদৰে হৃদয়ৰ সংগম হৈ যায় কোনেও ক'ব নোৱাৰে। হয়তো আপুনি বাটেৰে গৈ আছে তাতেও প্ৰেম হ'ব পাৰে। নদীৰ কিনাৰত বহি আছে তাতেও প্ৰেম হ'ব পাৰে। প্ৰেম যেন নোহোৱা ঠাই নাই। শকুন্তলাৰ যিদৰে প্ৰেম কাহিনী আমি সকলোৱে জানো, লাইলি মজনু, শ্ৰী ফৰহাদ, তেওঁলোকৰ প্ৰেম কাহিনীয়ে যেন আমাক এক নতুন অনুভূতি যোগায়। সেই অনুভূতিবোৰ ভাবিলেই যেন ভাল লাগে, শুনিলেই যেন ভাল লাগে সেই প্ৰেমৰ কাহিনীবোৰ। সেইদৰে প্ৰেমৰ কাহিনীৰ লগত জড়িত হৈ একোখন কবিতালৈ আপোনালোকৰ সন্মুখত আহিছোঁ। স্বাগতম জনাইছোঁ মোৰ চেনেললৈ, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আপোনালোকৰ বহুমূলীয়া শ্বেয়াৰটো কৰি মোক অলপ ছাপোৰ্ট কৰে যেন। তো ফ্ৰেণ্ডছ, সকলোৰে ক্ৰাছ থাকে, সকলোৰে ভাল পোৱা থাকে, কোনেও ক'ব নোৱাৰে। ভাল পোৱাৰ কাৰণে কবিতা লিখিব পাৰে, ভাল পোৱাৰ কাৰণে যিকোনো কাম কৰিব পাৰে। সেয়া মই ভাল পোৱাজনৰ ক্ৰাছৰজনৰ কাৰণে একোখন কবিতা ৰচিছোঁ। মোৰো ভাল লাগিছে কাৰোবাক, সেই কবিতাটো মই আপোনালোকৰ সন্মুখত আবৃত্তি কৰিবলৈ খুজিছোঁ। আৰু এই কবিতাটো সেই প্ৰিয়তমাৰ বাৰ্থডেৰ দিনা, যিদিনা জন্মদিন, সেই দিনত প্ৰিয়তমাৰ কবিতাটো লিখিছিলোঁ। প্ৰিয়তমা নহয়, ক্ৰাছৰ। চ' আপোনালোকৰ যদি ক্ৰাছ আছে, সেই ক্ৰাছক যদি আপুনি পচন্দ কৰিবলৈ খোজে, কোনো গিফ্ট দিব খোজে, আৰু কৌতূহলী হ'লে মোৰ কবিতাটো অৱশ্যই দিব পাৰে। তো ফ্ৰেণ্ডছ, আহক মই কবিতাটো আৰম্ভ কৰিবলৈ ওলাইছোঁ। তোমাৰ জন্মদিনৰ শুভেচ্ছাৰে ঈশ্বৰলৈ শ্ৰদ্ধা জনাইছোঁ। মুকুতামণিৰ দৰে জিলিকি থকা তোমাৰ মুখৰ হাঁহি দেখিবলৈ পাই সুখী হৈছোঁ। অপূৰ্ব তোমাৰ ৰূপ, যি ৰূপৰ কোনো তুলনাত্মক গীতেই গাবই নোৱাৰিলে। ঈশ্বৰৰ যেন নিজ হাতেৰে তোমাৰ সূক্ষ্ম নিভাঁজ ভাজত সজ্জিত কৰিলে। আলাহৰ লাৰু হৈ মাক দেউতাকৰ কোলত জন্ম পালা। দুখৰ তীক্ষ্ণতাক আঁতৰাই সুখৰ মিঠা অনুভৱবোৰ ৰঙীন কৰিলা। ফুলৰ সুগন্ধিৰ দৰে তুমি এপাহ নতুন ফুল, নতুন সুবাস। সুখ আনন্দৰ গহনালৈ তুমিয়ে সুদূৰ প্ৰয়াস। নতুন বছৰৰ হাতত বয়স দীঘলীয়া হৈছে, আৰু হওক। নতুন মানুহ আহিছে, বন্ধুত্ব হৈছে, সেইবোৰ অটুট থাকক। অপোজা দিনত তোমাৰ ওচৰলৈ সুখ শান্তিৰে ভৰি পৰক। অপোজা দিনত তোমাৰ ওচৰলৈ সুৰ নথকা কবিতাৰে হৃদয়ৰ কণ্ঠৰে শুভেচ্ছা জনালক। উদ্গতি পোৱা, উন্নতি শীৰ্ষস্থান পোৱা, সুখৰ গহনালৈ শান্তিৰে জীৱন ৰঙীন কৰা, তাৰে কামনা কৰিলোঁ। তো বন্ধুসকল, আশা কৰোঁ ভাল লাগিব। অলপ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।